আসসালামু আলাইকুম সমূহ ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকল। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰবী নাজানিলে অসমীয়াত ঈদৰ নামাজৰ নিয়ত কেনেকৈ কৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা ৰকাআতাই ছলাতিল ঈদিল ফিত্ৰ। যদি বকৰীদ হয় তেনেহ'লে ঈদ ইল ফিতৰৰ জাগাত ঈদ ইল আজহা ক'ব। মা'a সিত্তাতি তাকবীৰাতি ৱাজিবুল্লাহি তাআলা ইক্তাদাইতু বিহাজাল ইমাম মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবৰ। যদি আৰবীত জানে তেন্তে এনেকৈ কৰিব, আৰু যদি আৰবীত নাজানে তেন্তে অসমীয়াত এনেকৈ কৰিব। মই কিবলামুখী হৈ ইমামৰ পিছত 6 তকবীৰৰ সৈতে ঈদ ইল ফিতৰৰ, যদি বকৰীদ হয় তেনেহ'লে ঈদ ইল আজহাৰ 2 ৰাকাত ৱাজিব নামাজ পঢ়িব নিয়ত কৰিলোঁ। আল্লাহু আকবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।